নমস্কাৰ বন্ধুসকল সো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অসমীয়া সাহিত্যৰ ওপৰত থকা কেইটামান যে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সো আহকচোন আমি প্ৰশ্ন উত্তৰৰ ভিতৰলৈ যাওঁ কোৱেশ্চন নম্বৰ 1 শংকৰদেৱে কোন গৰাকী শিক্ষাগুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল অপচন ক মহেন্দ্ৰ কন্দলী অপচন খ অনন্ত কন্দলী অপচন গ ৰুদ্ৰ কন্দলীৰ আৰু অপচন খ শ্ৰীধৰ কন্দলীৰ সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক মহেন্দ্ৰ কন্দলী কোৱেশ্চন নম্বৰ 2 শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল অপচন ক সূৰ্যৱতী অপচন খ কালিন্দী আই অপচন ক মনু আৰু অপচন খ ৰাধিকা শান্তি সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক সূৰ্যৱতী কোৱেশ্চন নম্বৰ 3 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল অপচন ক মাজুলীত অপচন খ বৰদোৱাত অপচন গ কোচবিহাৰত অপচন খ ধুৱাহাট বেলগুৰিত সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ঘ ধুৱাহাট বেলগুৰিত আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক যে মণিকাঞ্চন সংযোগ বুলি কোৱা হয় শংকৰদেৱৰ ভাগৱত ৰচনা কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি যে অপচন ক অনুবাদমূলক অপচন খ নাট অপচন গ ফটিমা অপচন খ গীত যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক অনুবাদমূলক যে শংকৰদেৱৰ ভাগৱত ৰচনাসমূহক অনুবাদমূলক গ্ৰন্থ বুলি কোৱা হয় বা ক'ব পাৰি কাৰণ যে শংকৰদেৱে ভাগৱতসমূহ কি কৰিছিলে সংস্কৃতৰ পৰা অনুবাদ কৰি লিখিছিলে কুৱেশ্চন নম্বৰ 5 শংকৰদেৱে ৰচনা কৰা কাব্যৰ সংখ্যা কিমান অপচন ক 4খন অপচন খ 5খন অপচন গ 6খন আৰু অপচন ঘ 7খন যে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ 6খন কুৱেশ্চন নম্বৰ 6 যে অংকীয়া নাট্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় অপচন ক মাধৱদেৱক অপচন খ মাধৱ কন্দলীক অপচন ক শংকৰদেৱক অপচন খ ৰামচৰণ ঠাকুৰক সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ শংকৰদেৱক কুৱেশ্চন নম্বৰ 7 শংকৰদেৱে দেৱৰ ৰচনা কৰা ভাগৱতৰ অতি সংক্ষিপ্ত সংস্কৰণমূলক গ্ৰন্থখন কি যে অপচন ক ভক্তিমূলক অপচন খ অনাদিপাতন অপচন ক গুণমালা আৰু অপচন খ ভক্তি ৰত্নাকৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক গুণমালা আৰু এই গুণমালা গ্ৰন্থখন শংকৰদেৱে যে কুসুমমালা ছন্দত ৰচনা কৰিছিল এইটো মানে আহি থাকে প্ৰশ্নটো আমি মনত ৰখা উচিত যে শংকৰদেৱে ভাগৱতৰ অতি সংক্ষিপ্ত সংস্কৰণমূলক যিখন গ্ৰন্থ ৰচনা কৰিছিলে ভাগৱতৰ পৰা সেইখন আছিলে গুণমালা আৰু এই গুণমালাখন কুসুমমালা ছন্দত ৰচিত কুৱেশ্চন নম্বৰ 8 যে কুসুমমালা ছন্দ সজ্জাটো কিমান আখৰীয়া অপচন ক 5 আখৰীয়া অপচন খ 4 আখৰীয়া অপচন গ 6 আখৰীয়া আৰু অপচন গ 8 আখৰীয়া সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে কুসুমমালা ছন্দটো 6 আখৰীয়া আৰু শুদ্ধ উত্তৰটো হ'ব অপচন গ 6 আখৰীয়া কুৱেশ্চন নম্বৰ 9 শংকৰদেৱে কেই প্ৰকাৰৰ ফটিমা প্ৰৱৰ্তন কৰিছিল অপচন খ 3 প্ৰকাৰৰ অপচন খ 2 প্ৰকাৰৰ অপচন গ 5 প্ৰকাৰৰ অপচন গ 4 প্ৰকাৰৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক 3 প্ৰকাৰৰ যে ফটিমা কি এই সম্পৰ্কে আমি জনাটো উচিত যে ফটিমা হৈছে এক প্ৰকাৰৰ প্ৰশস্তিমূলক বা গুণ গৰিমা প্ৰকাশক গীত আৰু এই ফটিমা আছিলে 4 প্ৰকাৰৰ দেৱ ফটিমা নাট ফটিমা ৰাজ ফটিমা আৰু গুৰু ফটিমা যে গুৰু ফটিমাক বাদ দি বাকি 3 প্ৰকাৰৰ ফটিমা শংকৰদেৱে ৰচনা কৰিছিলে আৰু গুৰু ফটিমা মাধৱদেৱে যে তেখেতৰ গুৰু শংকৰদেৱক স্মৰণ কৰাৰ কাৰণে কি কৰিছিলে গুৰু ফটিমাৰ প্ৰৱৰ্তন কৰিছিলে কুৱেশ্চন নম্বৰ 10 যে গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি আছিলে অপচন ক ৰামায়ণ অপচন খ ভাগৱত অপচন গ বিষ্ণু পুৰাণ অপচন গ গীতা যে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ
ভাগৱত, যে গুণমালা পুথিখনৰ আধাৰ গ্ৰন্থ আছিলে মূল ভাগৱত। চ' ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু কিছুমান অতিকৈ প্ৰয়োজনীয় পৰীক্ষাত আহিব পৰা ধৰণৰ কুৱেশ্যন যে MCQৰ জৰিয়তে আলোচনা কৰিম। চ' চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।